তিনিচুকীয়া নটৰাজ সংগীত নৃত্য কলাক্ষেত্ৰ উদ্যোগত আৰু সমন্বয় সংঘৰ সহযোগত 10 মাৰ্চৰ পৰা চহৰৰ বৰদৈনগৰ স্থিত পেঞ্চন ভৱনত বিহু নাচ আৰু ঢোল বাদনৰ 15 দিনীয়া কৰ্মশালা তিনিচুকীয়া নটৰাজ সংগীত নৃত্য কলাক্ষেত্ৰ উদ্যোগত আৰু সমন্বয় সংঘৰ সহযোগত 10 মাৰ্চৰ পৰা চহৰৰ বৰদৈনগৰ স্থিত পেঞ্চনাৰ ভৱনত বিহু নাচ আৰু ঢোল বাদনৰ 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। উক্ত কৰ্মশালাত শিক্ষাৰ্থীসকলক ঢোল বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ দিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা প্ৰশিক্ষক নীলকণ্ঠ দত্ত আৰু নিবি দত্তই। কৰ্মশালাৰ জৰিয়তে বিহু মঞ্চত প্ৰদৰ্শন কৰাৰ বাবে 15জনীয়া চেমনীয়া জেং বিহুৰ দল এটি সাজু কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। এই বছৰো আমি অহা 10 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে নটৰাজ সংগীত নৃত্য কলা কেন্দ্ৰৰ উদ্যোগত আমি এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে গুৰু নীলকণ্ঠ দত্ত, নিবিড় দত্ত আৰু কল্যাণজিৎ দত্তই আহি ইয়াত প্ৰশিক্ষণ দিছেহি আৰু এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা এই কৰ্মশালালৈ ছাত্ৰ ছাত্ৰীসকল আহিছে ঢোল আৰু নাচ শিকিবৰ বাবে আৰু অভিভাৱকসকলৰ যথেষ্ট উৎসাহ আৰু সঁহাৰি আমি দেখিবলৈ পাইছোঁ। তিনিচুকীয়াৰ পৰা কৃষ্ণ কমল বৰাৰ ৰিপৰ্ট 7S নিউজ।